ভগৱান এতিয়াও ৰুটি বনোৱা হোৱা নাই ৰুটি বনাওঁতে ইমান দেৰি লাগে নে মা আৰু অলপ সময় এতিয়াই হৈ যাব এতিয়াই হৈ যাব কেইটামান ৰুটি বনাওঁতে ইমান সময় লাগে নে কামত থাকি দি খুব ভাল পাওঁ ন আজি তোৰ খোৱা লোৱা বন্ধ মা আপুনি তাইৰ লগত এনেকুৱা কিয় কৰি আছে সি অকলে অকলে ৰুটি বেলি আছে অলপ সময়তো লাগিবই তোৰ ইমান সাহস যা বাৰী জংঘল চাফা কৰগৈ নহ'লে তাইৰ লগত আজি তোৰো খোৱা লোৱা বন্ধ যা মুন্মি 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 তোৰ দেউতা আহি আছে শুনা মই অলপ ৰমেশ ছাৰৰ ঘৰৰ পৰা আহোঁ আহোঁতে অলপ পলম হ'ব পাৰে হ'ব মই আপোনাৰ বাবে দুপৰীয়া ভাত বনাই ৰাখিম দিয়ক তই ইয়াতে কি কৰ বা ৰুটিবোৰ কোনে বনাব তোৰ মৰা মায়েহে বনাব নেকি ৰুটিবোৰ বনাই দুপৰীয়া দেউতাৰ কাৰণে ভাতো বনাবি ঐ তোৰ এতিয়াও জংঘল চাফা কৰা হোৱা নাই বাচনবোৰ কোনে ধুব নে সেইবোৰো তোৰ মৰা মায়েহে ধুব যা বাচনবোৰ ধুই দেগৈ আপুনি আহিলে ইমান পলম হৈ যে নক'বা আৰু অফিচৰ কাম শেষেই নহয় ৰমেশ ছাৰৰ ঘৰলৈ গৈছিলোঁ তেখেতৰ লগত আকৌ গুৱাহাটীলৈ যাব লাগে এমাহৰ বাবে দেউতা ভাত হৈ গৈছে তুমি কিয় ভাত বাঢ়ি দিব লাগে তোমাৰ দেউতাক তোমাৰ ময়ে ভাত বাঢ়ি দিওঁ যোৱা তুমি পঢ়াগৈ এতিয়া তোমাৰ পঢ়া শুনা কৰা সময় আৰু পৰীক্ষা আহিছে নহয় যোৱা পঢ়াগৈ জানা সঁচাই মই বৰ ভাগ্যৱান মোৰ আৰু কোনো চিন্তা নাই কিয় মুন্মি আৰু ৰিপুণৰ মাতৃৰ মৃত্যুৰ পিছত সঁচাকৈ মই বৰ চিন্তিত হৈ পৰিছিলোঁ কোনোবাই সিহঁতৰ ভৱিষ্যতৰ দায় দায়িত্ব গ্ৰহণ কৰিবনে কিন্তু এতিয়া মই মুক্ত চাওক মই সিহঁতৰ সতীয়া মা হ'লেও সিহঁতক মই নিজৰ মাতৃৰ নিচিনা মৰম কৰোঁ আৰু মই সিহঁতক মাতৃৰ মৰমৰ পৰা কেতিয়াও বঞ্চিত নকৰোঁ সিহঁতক লৈতো মোৰ বহুত সপোন মই জানো মুন্মি আৰু ৰিপনৰ প্ৰতি থকা তোমাৰ মৰম দেখি মই সদায় আনন্দিত তই আহা ভিতৰলৈ আহ ইমান দিন পিছত আজিহে চাগে মোলৈ মনত পৰিল নহয়ও সদায় মনত পৰে পিছে তই দেখোন জানই হাজবেণ্ডে চাকৰিৰ বাবে 5 বছৰ বাহিৰত থাকিব লগা হৈছিল পিছে তোৰ খবৰ ক তোৰ হাজবেণ্ডক দেখা পোৱা নাই যে তেওঁ এমাহৰ বাবে অফিচৰ কামত গুৱাহাটীলৈ গৈছে মুন্মি মুন্মি কি মা দেখা নাই নেকি মোৰ বান্ধৱী আহিছে চাহ বনাগৈ কামত থাকি দি খুব ভাল পাওঁ ন মৰম নোহোৱা
মৰম নোহোৱা দুটাক লৈ মই বৰ বিপদত পৰিছোঁ। দেখিবই নোৱাৰোঁ। এটা কাম নকৰা কিয়? ইহঁতৰ দেউতাকটো ঘৰত নিলে। ঠিক কৈছ। ৰিপন, মনমি, তহঁত দুজনে গৈ ভিতৰৰ ৰুমটো চাফা কৰিব। মোৰ বান্ধৱীজনী আজি তাতেই থাকিব। এতিয়া তহঁত দুটাই নাখাই নাখাই তাতে মৰি থাক। আৰু ইহঁতৰ দেউতাক আহিলে তই কবি যে তই বজাৰ কৰিব গৈছিলি আৰু তেতিয়াৰ পৰা ইহঁতে নিৰুদ্দেশ হৈ আছে। আৰু মই কান্দি কান্দি ক'ম যে বহুত বিচাৰিছিলোঁ, ক'তো নাপালোঁ। শুন, ইহঁতি যে মৰাৰ পিছত জংঘলত পেলাই থৈ আহিবি। মা, তুমি আমাক কিয় এৰি থৈ গুচি গ'লা? তুমি ক'ত আছা মা? মুনমি, আমাৰ কপালত চাগে এয়াই লিখা আছিল। মাৰ মৃত্যুৰ পিছত আমি নৰকযন্ত্ৰণাতে ভুগি আছো। দাদা, আমি এতিয়া কি কৰিম? নৰকযন্ত্ৰণাত ভুগি থকাতকৈ মৃত্যুৱে ভাল। মা, তুমি ক'ত আছা মা? মৃত্যু হোৱাৰ পিছত কোনেও ঘূৰি আহিব নোৱাৰে। তুমি নেকান্দিবা ভণ্টি। ৰিপুন, মুনমি, তোমালোকে ভয় নাখাবা। মই তোমালোকৰ মা। মা, তুমি আহিছা মা? ইমান দিন ক'ত আছিলা মা? তুমি নাজানা মা, ইমান দিন দাদা আৰু মই কিমান কষ্ট পাই আছো। মা, তোমাৰ লগত আমাকো লৈ যোৱা মা। মই জানো মুনমি, মই তোমালোকৰ কষ্টৰ কথা সকলো জানো। আজিৰ পৰা আৰু তোমালোকৰ কোনো কষ্টই নহয়। হে, টিভিটোনো আকৌ কি হ'ল? কোন তুমি? কোন তুমি? চাওক, এতিয়া চাওক, এতিয়া চিনি পাইছ মোক? ভালদৰে চাই ল মোক। চিনি পাইছ? চম্পা, তুমিতো মই আৰু কেতিয়াও সিহঁতক কষ্ট নিদিম। মই মোৰ ভুল বুজি পাইছোঁ। মোক ক্ষমা কৰি দিয়া। মই তোক কেতিয়াও ক্ষমা নকৰোঁ। কেতিয়াও ক্ষমা নকৰোঁ তোক মই। মই ল'ৰা ছোৱালীহালক হত্যা কৰিব বিচৰা ষড়যন্ত্ৰকাৰী। মই কেতিয়াও ক্ষমা নকৰোঁ। সবিতা, তুমি এনেকুৱা নকৰিবা। এবাৰৰ বাবে হ'লেও তাইক ক্ষমা কৰি দিয়া। আপুনি হয়তো নাজানে, মুনমি আৰু ৰিপুনক হত্যা কৰাৰ ষড়যন্ত্ৰ। হয়, তুমি ঠিকেই কৈছা। ইমান দিনে মই একো গম পোৱা নাছিলোঁ, কিন্তু আজি মই সকলো কথা শুনিছোঁ। এতিয়াহে শুনিছোঁ। মোক ক্ষমা কৰি দিয়ক। মোৰ বৰ ভুল হৈছে। মই আৰু কেতিয়াও মুনমি আৰু ৰিপুনক কষ্ট নিদিওঁ। মোৰ ভুল হৈছে। মই সিহঁতক নিজৰ সন্তানৰ দৰে মৰম কৰিম। সবিতা, সিহঁতক আৰু মাতৃহীনা নকৰিবা। সৰুৰে পৰা সিহঁতে মাতৃ মৰমৰ পৰা বঞ্চিত হৈ আছে। তুমি এইটো কৈছিলা তোমাৰ মৃত্যুৰ সময়ত। আপুনি মোক এটা কথা দিয়ক। মোৰ মৃত্যুৰ পিছত আপুনি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰে। আপুনি পুনৰ দ্বিতীয় বিবাহ কৰিব।
আমাকে নাযাবা মা মই তোমালোকক এৰি কোনো নাযাওঁ মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত থাকিব এতিয়া মই আহোঁ তোমালোকে ইমান দিনে কিহৰ কথা মোক কিয় কোৱা নাছিলা? আমি মাৰ ভয়ত আপোনাক একোৱে কোৱা নাছিলোঁ আৰু আমি জানো যে আপোনাক এইবোৰ কথা ক'লে আপুনি মাক মাৰধৰ কৰিব আমাৰ বাবে মাৰ কষ্ট হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ মোক তোমালোকে ক্ষমা কৰি দিয়া মা আপুনি আমাক ক্ষমা নিবিচাৰিব মা সদায় মায়ে হয় আপুনি আমাক আশীৰ্বাদ কৰিব যাতে আমি ডাঙৰ মানুহ হ'ব পাৰোঁ মা আপুনি আমাক আশীৰ্বাদ দিব যাতে আমি সমাজৰ বাবে এজন ভাল মানুহ হ'ব পাৰোঁ আৰু লগতে মা আৰু দেউতাৰ সেৱা শুশ্ৰূষা কৰিব পাৰোঁ